Hello guys, welcome to my second channel Sneha's vlog. Aru moi aji bonam Maggi, mane Maggi soup. Tar babe moi ya loisu Maggi packet, Maggi aru Maggi bonabor karone samogri loisu moi ya tomato mane bilahi aru loisu logote piaj aru loisu kesa jolika eta. Kar beshi jolika moi khabo noru, ei karone loisu eta. Apnaloke paile besike khale konobai dibou pare. तो আজি मैं मेगी बनाबर कारण ये सामग्री लैसो और इतना मैं मेगी बनाम और बोलक मोर पाकघरले और आपनालोके चाई थाকক बोलक मैं मेगीखिनि बनाबर बारे प्रथमते मैं एनेके पियाज दुटा धुई लैसो धुई लै पेले एनेके कुची कुची करि पेले पियाजखिनि काटि लैसो और केঁচা जलकियाটো धुइसो धुई पेले एनेके काटि लैसो और बिलाही दुटाओ धुइसो धुई पेले एनेके धुनियाকৈ काटि लैसो प्लेटत एनेके धुनियाকৈ सजाई लैसो और एतिया बोलकसन जाओ गैसটো জ্বলাই दिउ ताते केराहीটো तुली दिउ केराहीটো बहाई दिलो और केराहीটো अकन गरम হ'ব दिसु तार पिছত মই ইয়াতে দিম अकन मिठातेल या मैं मिठातेल दिलो अकन और तेलखिनि एतिया गरम হ'বলৈ दिसु केराहीটো तेलखिनि धुनियाকৈ गरम হৈ গৈছে আৰু এতিয়া মই ইয়াতে ঢালি দিম কাটি থোৱা বিলাহী পিয়াজ জলকীয়া একেলগে গুটেখিনি ঢালি দিম আৰু দি পেলে ধুনিয়াকৈ মই ইয়াত লৰসৰ কৰি দিম আৰু মই একেলগে ইয়াত নিমখ হালধিখিনিও দি দিম দি পেলে ধুনিয়াকৈ অকমান লৰসৰ কৰি দিম আৰু মই দিম অকমান মিৰ্চা পাউডাৰ আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই আপোনালোকৰ নিজৰ কথা এইটো যোনে জলকীয়া অকণ খাব পাৰে কি দিব পাৰে আৰু যোনে জলকীয়াটো খাব নোৱাৰে নিদিলেও কথা নাই মই অকণ খাওঁ বেছি নাখাওঁ যেনিবা সেইকাৰণে মই অলপমান দি লৈছোঁ আৰু এনেকৈ বিলাহীখিনি অকণ ভাজি লওঁ মই এনেকৈ ইয়াতে পানী ঢালি দিলোঁ যিহেতু চুপি হ'ব আজি মেগীটো সেইকাৰণে মই পানী ঢালি দিলোঁ আৰু চুপিকে বনাই খালেও খাব পাৰে আৰু নহ'লে এনেও ফ্ৰাই কৰিও খাব পাৰে মেগী যেনেকৈ বনাই খাব পাৰে যাৰ যিটো মৰ্জি তো মই আজি এনেকেই বনাম বুলি ভাবিছোঁ আৰু সেইকাৰণে এনেকেই বনাইছোঁ আৰু এতিয়া ইয়াতে দিম মই মেগীখিনি দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ইয়াতে ধুনীয়াকৈ হৈ থাকিব আৰু মই এতিয়া ইয়াতে মেগী মছলাখিনি দি দিলোঁ ঢালি দি আকৌ এবাৰ এনেকৈ ধুনীয়াকৈ লৰা কৰি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ হৈ থাকক ৰেডি হৈ গ'ল মেগী এয়া মেগী চুপ আৰু এতিয়া আমি খাম দেখিবলৈ খুব ধুনীয়া হৈছে এয়া মেগী চুপ মেগীখিনি অকণমান গাৰ্নিচিং কিবা কিবি কৰিব পাৰিলোঁ কিন্তু মোৰ এতিয়া পেটত একদম পুৰা যি লপলপাই আছে মই এতিয়া এইবোৰ কৰি থকাৰ সময় নাই এতিয়া খালি খাব লাগে মোৰ মেগী বনোৱা হৈ গ'ল আৰু ভণ্টি আৰু মই মিলি একেলগে বহি মেগীখিনি খালোঁ মেগীখিনি খাবলৈ বৰ সোৱাদ হৈছিলে আপোনালোকেও তেনেকৈ বনাই খালে খাব পাৰে আৰু অকণ ধেমালিও কৰি পেলালোঁ তাৰ বাবে বেয়া নাপাব আৰু আজি মই মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ